How to reduce size of a photo or a signature? কেনেকৈ ফটো এখন বা সিগনেচাৰ এটা সাইজটো সৰু কৰিব পাৰি কিয়নো যদি আপুনি অনলাইনত ফটো সিগনেচাৰ বা ডকুমেন্ট এখন আপলোড কৰিব বিচাৰে তেন্তে তাৰ কাৰণে আপোনাৰ ফটো বা সিগনেচাৰটোৰ সাইজ কিমান হ'ব লাগিব এনেকুৱাকৈ ইনস্ট্ৰাকচন এটা দিয়া থাকে আৰু গতিকে এই ভিডিওটোত ফটো বা সিগনেচাৰ এটা সাইজটো কেনেকৈ আপোনাৰ প্ৰয়োজন অনুসৰি কমাই বঢ়াই ল'ব পাৰি তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আশা ৰাখিছো ভিডিওটো আপোনাৰ কামত আহিব নমস্কাৰ মই অনুপম আৰু আপোনাক স্বাগতম জনাইছো সন্ধানৰ এটা নতুন ভিডিওলৈ আপুনি যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল অপচনটো সিলেক্ট কৰি ল'ব যাতে মই দিয়া ভিডিওবোৰৰ নটিফিকেশন আপুনি আগতীয়াকৈ পাই থাকে আহক তেন্তে ভিডিওটো আৰম্ভ কৰো ফটো বা সিগনেচাৰ এটা সাইজ ৰিডিউস কৰিব বা কম্প্ৰেছ কৰিবলৈ হলে প্ৰথমে আপুনি আপোনাৰ কম্পিউটাৰ বা মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক তাত টাইপ কৰক IM Resizer আৰু এন্টাৰ কৰি দিয়ক এন্টাৰ কৰি দিয়াৰ লগে লগে ইয়াত চাওক imresizer.com আহি যাব আৰু ইয়াত আমি এতিয়া ক্লিক কৰি দিম ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ ওপেন হৈ যাব ইয়াত দিছে আপলোড এ ফটো আমি এখন ফটো আপলোড কৰিম আপলোড এ ফটোত ক্লিক কৰি দিম আপলোড এ ফটোত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ডেস্কটপলৈ গুচি আহিলো এতিয়া ডেস্কটপত এতিয়া মই সাৰ্চ কৰিম মোৰ ৰিসাইজ কৰিবলগীয়া ফটোখন এই ফটোখন মই ৰিসাইজ কৰিব বিচাৰিছো ইয়াত চাও ইয়াৰ ডাইমেনশন কিমান দেখাইছে 1775 আৰু 2187 আৰু সাইজ দেখুৱাইছে 765 KB এতিয়া আমি ফটোখন সিলেক্ট কৰিবলৈ ইয়াত ক্লিক কৰি এই ওপেনত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে চাওক এনেকুৱা এটা পেজ ওপেন হৈ আহিব আৰু ইয়াত দেখুৱাইছে প্লিজ চেক দা প্ৰিভিউ ৰিকুৱাৰমেন্ট বিফৰ ক্লিকিং দা ডাউনলোড বাটন আপোনাক কৈছে যে আপুনি ডাউনলোড বাটনত ক্লিক কৰাৰ আগতে আপোনাৰ ৰিকুৱাৰমেন্টখিনি চাই লওক আমাৰ ৰিকুৱাৰমেন্ট আছিল ইয়াত মই দেখুৱাই দিছো এতিয়া প্ৰথমে আহিল উইথ আৰু হাইট ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ ওপেন হৈ যাব ইয়াত পিক্সেলত আছে পিক্সেলটো আমি চেঞ্জ কৰি CM লৈ যাম যেহেতু আমাৰ ৰিকুৱাৰমেন্ট CM ত আছে ফটোখন আমি CM পিক্সেল mm ইঞ্চ যিকোনো এটালৈ কনভাৰ্ট কৰিব পাৰো কিন্তু আমাৰ ৰিকুৱাৰমেন্ট CM গতিকে আমি ইয়াত CM ত ক্লিক কৰি দিম এতিয়া আহিল উইথ আৰু হাইট আমাক 3.5 into 4.5 লাগে ইয়াত কনভাৰ্ট হৈ আছে আমি ইয়াত ক্লিক কৰি উইথ বা হাইট কম বেছি কৰিব পাৰো যদি প্ৰয়োজন হয় ইয়াত এপ্লাই কৰি দিম এতিয়া ফৰমেট বিচাৰিছে আমাক JPG বা JPEG JPG ইয়াত সিলেক্ট হৈ আছে তথাপি আপোনালোকক দেখুৱাই দিছো JPG লাগে JPEG লাগে PNG লাগে PDF লাগে আপুনি যিকোনো এটা অপচন সিলেক্ট কৰি ল'ব পাৰে মই JPEG টোকে সিলেক্ট কৰি লৈছো আৰু ইয়াত এপ্লাই কৰি দিম DPI আমাৰ কোনো ৰিকুৱাৰমেন্ট নাই ইয়াত DPI আপুনি প্ৰয়োজন অনুসৰি চেঞ্জ কৰি ল'ব পাৰিব আমাৰ ফটোখনৰ সাইজ ৰিকুৱাৰমেন্ট হৈছে 50 to 80 KB তো আমি এটা ম্যাক্সিমাম ফাইল সাইজত যাম আৰু ইয়াত ক্লিক কৰি দিম লগে লগে চাওক ম্যাক্সিমাম ফাইল সাইজ ইয়াত দেখাইছে 100 আৰু মই এটা কমাই লম আমাক কিমান লাগে 80 লাগে 80 লম বা 80 কৈ অকমান কমাইও ল'ব পাৰো মই 80 লৈ লৈছো আমি ইয়াত এতিয়া এপ্লাই কৰি দিম আৰু এতিয়া আপুনি ইয়াত ডাউনলোড ক্লিক কৰি দিয়ক ইয়াত আপলোড দেখাইছে আপলোড হৈ গ'ল প্ৰসেস ইমেজ এতিয়া ডাউনলোড কৰিব লাগে ডাউনলোড কৰিবলৈ মই ইয়াত লিখি দিও নিউ IM Resizer মই ইয়াত সেভ কৰি দিম এতিয়া নিউ ইমেজ ৰিসাইজাৰ নামেৰে ডাউনলোড হৈ গ'ল এতিয়া চাও বলক এই ফটোখনৰ সাইজ কিমান হৈছে এতিয়া যাম মই মাই কম্পিউটাৰ ইয়াত চাওক ডাউনলোডত ক্লিক কৰিম আৰু এইখন নিউ IM Resizer JPEG এতিয়া চাওক ইয়াত আইটেম টাইপ JPEG আমি সিলেক্ট কৰিছিলো JPEG ত আহি গ'ল ডাইমেনশন আৰু সাইজটো চাওক আমাক কিমান লাগে 80 KB লাগে 66.4 KB ত কনভাৰ্ট কৰিলে আৰু ঠিক এনেদৰে আপোনাৰ প্ৰয়োজন অনুসৰি আপোনাৰ সিগনেচাৰটোৰ সাইজটো কমাই বঢ়াই ল'ব পাৰিব আশা ৰাখিছো ভিডিওটো আপোনাৰ কামত আহিব আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ